নমস্কাৰ। অন্ধবিশ্বাস সমাজৰ এক বৰ্তমান জ্বলন্ত সমস্যা হয়। ডাইনী হত্যা আৰু আপোনালোকে দেখি আছে কেইদিনমান আগত মই ফেচবুকত দেখিছোঁ এজন মানুহক কিবা গাঁৱত বোলে পূজা পাঠ কৰাৰ কাৰণে প্ৰায় মাৰো অৱস্থা কৰি দিছে, পিঠিত চিন বহি আছে, চাইছিলোঁ মই ফেচবুকত। আজি আমি কথা পাতিম এই জৰা ফুকা টপিকটোৰ ওপৰত। তিনিদিন আগতে আমাৰ গৰু এজনী হেৰাইছিলে। মায়ে মই দেউতাই চবেই বিচাৰিলোঁ, গোটেই প্ৰায় আমাৰ বেছিভাগেই বিচাৰিলোঁ। গোটেই অঞ্চলটো বুলি নকওঁ, আমাৰ ওচৰ পাজৰে জেগাখিনি বিচাৰিলোঁ য'ত যাব পাৰে গৰুজনী। বহুত শান্ত সুস্থ আছিলে, তাইৰ তাৰিফ কৰি মই শেষ নহ'ব মানে, ইমান মৰম লগা গৰু আছিলে, গাই গৰু আছিলে আৰু পোৱালিটো সৰু। এতিয়া আমি মা দেউতাৰ বহুত ফ'ৰ্চত গৰুজনী প্ৰথম দিন বিচাৰিলোঁ। পিছদিনাখন দিনত মায়ে মই গুচি গ'লোঁ ওচৰৰে জেগাটোৰ নাম ক'ব নোৱাৰিম, সেই জেগাখনত এজন চোৱা চিতা কৰা মানুহ আছে, ধৰি লওক মানুহজনী আছে। চাউল কেইটামান আৰু এটা সৰু মাননি ল'লে, এখন প্লেটত ল'লে, চালে, কিবা কিবি পূজা পাঠ কৰিলে। তাতে কৈছে বোলে আপোনালোকে এইফালে বিচাৰিব। আমি হাঁহি উঠিলে। মায়ে বহুত ফ'ৰ্চ কৰি সুধিলে বোলে দিশটো কওক, কিবা এটা কওক, কেনেকৈ বিচাৰিম, কি বিচাৰিম, ক'ত আছে সেইখিনি কোৱাচোন। মানুহজনে কি ক'লে বোলে দক্ষিণ ফালে যাব, এখন গাঁও আছে, সেই গাঁওখনৰ নামো কৈছিলে, নামটো মই ক'ব নাই। সেই গাঁওখনত গৈ বিচাৰিব, কাৰোবাৰ ঘৰত বোলে বাৰীত বান্ধি থোৱা আছে। মায়ে মই তেতিয়া ইমান গৰুজনীৰ ওপৰত মৰম গুচি গ'লোঁ। মই বিশ্বাস নকৰোঁ এইবোৰ, কিন্তু মাৰ আগত গুচি গ'লোঁ। গৈ মানুহজন সেই গাঁওখনত মানে যিখিনি চিনাকি মানুহ আছিলে আমাৰ, সেই চিনাকি মানুহখিনি সুধিলোঁ যে গৰুজনী দেখিছে নেকি? তেওঁলোকে ক'লে নাই দেখা, আমিতো এইবিলাক গৰুৱে অহা নাই কালি। আৰু এখন গাঁও এনেকুৱা মানে বাগানৰ মাজত, বাৰী বুলিবলৈ নাই তেওঁলোকৰ, গোটেইখিনি বাগানেই। এতিয়া কালি গৰুজনী প্ৰায় কালি আবেলি সময়ত দুপৰীয়া ঠিক সিহঁতৰ তাৰপৰা অহাৰ পিছত মায়ে এবাৰ পথাৰলৈ গ'ল বিচাৰিবলৈ। তেতিয়া বেলেগ এজন খুৰাই ক'লে যে গৰুজনী মৰি আছে। আমি গ'লোঁ, ঘৰটো দক্ষিণ ফালে, উত্তৰ পূবত গৰুজনী মৰি আছে, বাগানৰ দেৱাই খাই হ'বলৈ আমি অনুমান কৰিছোঁ। তাতে আমি পুতিলোঁ। এতিয়া আমি সেই মানুহজনী ঘৰলৈকে আকৌ এবাৰ যাম, আকৌ এবাৰ সুধিমগৈ যে গৰুজনী জীয়াই আছে নাই, আপোনালোকে কওক। গৰুজনী পুতাৰ ভিডিঅ'টো এইটো চাওক, মই প্লে কৰি দি আছোঁ ইয়াৰ পিছতে। আৰু তাৰ পিছতে আমি প্লে কৰিম, তাত গৈ পেলাই আমাক মানুহে কি কি ক'লে। আপোনালোকে কেতিয়াও বিশ্বাস নকৰিব, এইটো জানি লওক। মানে আমি গৈ আছোঁ এতিয়া, তাৰপিছত আহি পেলাই বাকীখিনি ক'ম, প্ৰমাণটো চাই লওক আপোনালোকে, এইবোৰ সঁচা নে মিছা। চকুৰে মানে আন্দাজ কৰিব নোৱাৰো যোগাৰৰ কাৰণে। তোমাৰ নামটো কি? মোৰ নাম দীপাংকৰ শইকীয়া। তোমাৰ এইটো গৰু মাক দেউতা আৰু তোমাৰ একেই ন? হয়। আমি মানে ক'ৰবাত নিছে বুলি ভয় খাই আছোঁ। ক'ৰবালৈ লৈ গৈছে নেকি সেই বুলি ভয় খাই আছোঁ। নহয়, গৰুজনী আছে, চুৰ কৰি নিয়া নাই এতিয়ালৈকে, কিন্তু গৰু কালি ৰাতি এৰিছে কালি এৰি দিছে। গৰুটো মানে এনেকে ৰাস্তা হেৰি হৈ গ'ল। কেনেকে ৰাস্তা পাহৰিলে কেনেকুৱা হ'ব? আমাৰ ঘৰৰ গৰু যাই পেলাই 7 দিন কাটিলে ফুটি আছে, জংঘলৰ ভিতৰতে বান্ধি থৈছে। 3 দিন ঘূৰা আছে, এনে ঘূৰি ফুৰিছে, চবেই কৈছে। তাৰপিছতে 7 দিন পিছতে 8 দিনৰ দিনতে মই গৰু পাই পেলাই মই কৈছিলোঁ থানাৰ পৰা পুলিচ আনিম। এইটো মোৰ গৰু হয়, ভিতৰত কিয় বান্ধি থৈছে তোমালোকে? বাহিৰত বান্ধিব লাগে, সিহঁতৰ গৰু বাহিৰত বান্ধিছে আৰু জংঘলৰ ভিতৰত মোৰ গৰু বান্ধা, চিঞৰি গৰু, ঘৰৰ গৰু। যেতিয়া এৰি দিছে একদম মানে মই পাছফালে আহি আছোঁ, আমাক থৈ পেলাই তাই ভিতৰত আহি সোমাল। কিন্তু গৰুজনী পুৱা ৰাখা এতিয়ালৈকে বন্ধা নাই। তাৰমানে যি মানুহটোৱে মানে চুৰ কৰিবলৈ ভাবিছিলে, তেওঁ গৰুটো খেদি আনিছিলে এইফালে, গৰুটো ৰাস্তা পাহৰিলে। খোলা নহয় নেকি? হয়, খোলা। এইটো পাবা তুমি বেটকুৰি পালে খবৰ কৰা, কালি আহিছিলে নেকি গৰুটো, গাই গৰু মংগলী হয় নামটো ন? আপুনি দেখিছে নে? এইটো মানে অকণ নহয়, গৰুটো মানে উঠাটো ভালেই উঠিছে। কিবাৰে হেৰাইছে? প্ৰতিবদ্ধতে হেৰাইছে। প্ৰতিবদ্ধতে গৰু হেৰাইছে, কিছুদিন পিছতে পাব লাগে। আমাৰজনী হয় ন দেখাত? এই গৰুজনী যে ইয়াত উঠা নাই, কিন্তু গৰুটো মানে অংকতে মানে গৰুটো পুৱা ৰখা আছে, পাবা তুমি বিচাৰা। এই আমাৰ মানে ভয় লাগিছে যে কাৰণে মানে হেৰি প্ৰথমতে বান্ধিছিলে, গৰুটো খেদি আনিছিলে, কিন্তু গাইটো মানে এতিয়া ৰাস্তা পাহৰিলে যে। পোৱালি থকা গাই কেতিয়াও হেৰি নহয়, কিন্তু এতিয়া কি কৰে বা, এতিয়া তোমালোকে পুৱা ৰখা আছে, এতিয়াও বিচাৰা তোমালোকে। চুৰে বান্ধি নিছে, কিবা ৰাস্তাটো হেৰি কৰি দিছে, এতিয়া ঘূৰি ফুৰি আছে, হয় না নহয়? তেতিয়াহ'লে জীয়াই আছে বুলি ভাবিব ন? ভয় লাগি আছে যে। নহয়, দুখ লগা কথা। এটা গৰু আজিকালি 15,000-16,000 টকা এটা গাই দাম। মোৰো 4 পোৱালি মা বিক্ৰী কৰিলোঁ 16,100 টকা যোৱা আহিনতে। এতিয়া গৰু নাই, এটা চিঞৰি এৰাল দি থয়। গতিকে গৰু হেৰাটো মালিকৰ বহুত হেৰি, আৰু প্ৰতিবদ্ধতে হেৰাইছে। মানে মূল গৰু আছিলে যে, চবতকে ডাঙৰ আৰু ঘৰৰ গৰু। এতিয়া ৰাস্তাটো এনেকে ঘূৰি ফুৰি, ৰাস্তাটো পালে তাই গুচি গ'লে। ৰাস্তাতে আছে নে বাৰু জংঘল আছে? সেইটো চাই দিওঁ। গৰুজনী পুৰতে তুমি পাবা,
আজিলৈ 3 দিন হৈ গ'ল কালি 5 দিনৰ ভিতৰতে তুমি বিচাৰা যদি মানুহৰ হাত আকৌ পৰি যায় চুৰৰ হাতত এতিয়া চুৰ মানে গৰু চুৰ কৰি আছে বেজাৰ চুৰ হৈ আছে বজাৰটো উঠাই ন এতিয়া বজাৰত ক'ত উঠাব ৰাতি ৰাতি নি পেলাই বাকুলা পাৰ কৰি দিলেতো আৰু গৰু হৈ গ'লেই হয় না নহয় এতিয়া গৰু চুৰ কৰি বজাৰত ক'ত নিব লকডাউন বজাৰ বন্ধ এতিয়া মানে সামৰিব নোৱাৰিলে এৰি দিব হয় না নহয় মই তেনেকৈ কৈছোঁ তহঁতে যদি ছোৱালী গৰুটো বান্ধি থ'ব লাগিছিলে হাটিংগাৰ মানুহগৰাকী কাপোৰ দি কিনে দুপৰীয়া ৰ'দত আহিছে আহি পেলাই চোৱাইছে সিহঁতৰো গাই হ'ব পাৰে গাইটো খোলাকে এই ৰঙা গৰু মানে ৰাতিটো দেখিছে হেৰিয়াত ছোৱালীজনী খেলি দিছে ৰাতি 12টা 1টা বজাত 2টা বজাত তেতিয়াহ'লে তোমালোকে এইফালে এতিয়া যা সুধি লোৱা ঠিক আছে গৰুজনী গাইজনী এজনী হেৰাইছিলে যে কালি ৰাতি 2টা বজাত আহিছিলে মই চোৱাবলৈ গৈছিলোঁ সিহঁতে কৈছে ছোৱালীজনী মোৰ যে আজি 12টা বজাতে শিৱৰ সন্মুখতে গৈছে তেতিয়া মই কৈছোঁ তহঁতে বান্ধি নথলি কিয় হাটিংগা পালে জনাই নিব লাগে কিয় হিন্দু মানুহৰ গৰু গৰু যদি আমাৰ হিন্দুৱে পায় আমাৰ মানুহৰ কথাটো কৈছোঁ কেতিয়াও চুৰ নকৰে বান্ধি থৈ পেলাই চবকে ক'ব কাৰোবাৰ গৰু হেৰাইছে যাৰ গৰু মালিক বিচাৰি আহিব গৰুটো লৈ যাব লিখা দি যাব যে মই গৰু পাইছিলোঁ কিবা গামবুঢ়াক জনাব লাগে গৰু হিন্দু মানুহে পালে তেনেকৈ কৰিব লাগে হিন্দু মুছলমান নাই আৰু গৰু হিন্দু মুছলমান নাথাকে নহয় নহয় তুমি কি কৈছা মুছলমানে গৰু পালে আৰু নিদিয়ে গাইটো খালি এইফালে যদি ৰাতি ৰাতি এই পাথৰখন পাৰ কৰি বাকুলা দি দিয়ে গৰু আৰু নাপাবা ব্যৱসায়লৈ গুচি যায়তো চোৱাটো সত্য আমি যোনজন দেখুৱাব পাৰিছিলোঁ সেইজনী গৰুৱে ন আছে গৰু আছে 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 বান্ধা আছিলে গৰুটো বান্ধি থৈছিলে সামৰিব পৰা নাই কোনোবাই শত্ৰুত আমি কৰিছিলোঁ মানে ৰাস্তাত লৈ আহি পেলাই এতিয়া মানে বাইক বান্ধি থোৱা নাই আৰু নাই এতিয়া এৰা আছে গৰুটো ঘূৰি ঘূৰি আছে আমি গাঁৱত বিচাৰি লাভ নাই ন না গাঁৱত তুমি বেছি ফালে বিচাৰিবা এইখনত বিচাৰি আমাৰ তাত বিচাৰি লাভ নাই কালিও বিচাৰিবা এতিয়া ধৰক মানুহৰ হাতত কিবা বান্ধি থ'ব পাৰে কিবা জংঘলত বান্ধি থ'ব চুৰ কৰাৰ কাৰণটো গতিকে তোমালোকে বেছি খবৰ কৰিবা আহিছোঁ এইমাত্ৰ সন্ধিয়া হওঁ হৈছে আন্ধাৰে হৈছে যেন এডজাষ্ট কৰিছোঁ আৰু কথাবিলাকতো একো বিশ্বাস নকৰোঁ আমি আৰু তেখেতে হিন্দু মুছলমানৰ যিবোৰ কথা ক'লে সেয়া আমি ছাপোৰ্ট অকণো কৰা নাই জাষ্ট তেখেতৰ কাৰণে আমি ক'বলগীয়া হ'ল আমি এইবিলাক বিশ্বাস নকৰোঁৱেই আৰু তোমালোকৰ মা দেউতাক দেখুওৱা এই ভিডিঅ'টো লাইক কমেণ্ট কৰা নকৰা পিছৰ কথা জাষ্ট কাৰোবাক দি দিয়া চাওক কোনোবাই এইবোৰ কথা বিশ্বাস নকৰক সমাজৰ পৰা এইবোৰ আঁতৰ হওক প্লিজ আৰু বিশেষকৈ মা দেউতাক দেখুৱাচোন এই ভিডিঅ'টো আৰু খুৰা খুৰীহঁত বা বৰমাহঁত বৰ্তাহঁত আপোনালোকে এইবোৰ নেমানিব আগতে বহুত আছিলে এইবোৰ ছিষ্টেম বিশেষকৈ গাঁৱলীয়া মানুহখিনি অকণ সাৱধান হওক আমাৰ মা দেউতা সাৱধান মই কৰিমেই ভিডিঅ'ত দেখুৱাই আপোনালোকেও মা দেউতাক দেখুৱাই সাৱধান কৰক প্লিজ থেংক ইউ